যোৱা 7টা ভিডিঅ'ত আমি যিবোৰ কথা পাতিলোঁ, আজি সেই সকলোবোৰ কথাৰ এক বিশেষ ৰহস্য খোল খাবলৈ গৈ আছে। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ সেইটো মাষ্টাৰ মুভ, যিয়ে আমাৰ দৰে জেনজি জেনেৰেশ্যনৰ ল'ৰা-ছোৱালীখিনিক পৃথিৱীত এক নতুন পৰিচয় দিব। এইটো কোনো দামী গেডজেট বা মোবাইল বা পইচাৰ কথা নহয়। এয়া হ'ল এক স্মাৰ্ট মগজুৰ খেল। আজিৰ এই খণ্ডটো চালে আপুনি বুজি পাব যে আপুনি কিয় আপোনাৰ ভিতৰত থকা পাৱাৰটো বা শক্তিটো ব্যৱহাৰ কৰা নাছিল বা ইউজ কৰা নাছিল। আমি সকলোৱে জানো যে সময় সলনি হৈছে। এতিয়া কেৱল হাৰ্ডৱৰ্ক কৰাৰ সময় নহয়, এতিয়া হ'ল টেকনিকেল স্মাৰ্টনেছ ব্যৱহাৰ কৰাৰ সময়। মই আপোনাক একো ৰেকৰ্ডিং কৰি মোবাইলত বা ভিডিঅ' বনাই নেদেখুৱাকৈ বা নিশিকোৱাকৈ মই আজি আপোনাক এটা কথা ক'ব বিচাৰোঁ। যিজনে আজিৰ এই কথাটো বা এই সুবিধাটো বুজি পাব, সেইজনেই কাইলৈ এজন ডিজিটেল ক্ৰিয়েটৰ হিচাপে জিলিকি উঠিব। আপোনাৰ হাতত থকা এই স্মাৰ্টফোনটো কেৱল ৰীল স্ক্ৰলিং কৰিবলৈ নহয়, এই ফোনটোৰে আপুনি ইউটিউবত ভিডিঅ' বনাব পাৰে। যিকোনো আপোনালোকে ইউটিউব বা বেলেগ যিকোনো প্লেটফৰ্মত আপোনালোকে ভিডিঅ' বনাব পাৰে, যেনে মই বনাই আছোঁ ইউটিউবত। ই হ'ল আপোনাৰ সপোন পূৰণ কৰাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। মনত ৰাখিব, সুযোগ সকলোৰে ওচৰলৈ আহে, কিন্তু যিজনে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, তেওঁৱে এদিন আগুৱাই যাব পাৰে। যদি আপুনি আমাৰ এই দ্য জেনজি কোড ছিৰিজটো ইমানলৈ ভাল পাইছে, তেন্তে আজিৰ এই খণ্ডটো আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ পিছত যিটো খণ্ড আহিব, সেইটোৱে সকলো সলাই দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল পালে চাব, আৰু ভিডিঅ' আহি আছে, আৰু মাত্ৰ 2টা ভিডিঅ' আছে। তো এই ছিৰিজটো তেতিয়া কমপ্লিট হৈ যাব, আৰু এইটো 8 নম্বৰ ভিডিঅ' হয়, এইটো পাৰ্ট 8 হয়, আৰু আপোনালোকে আৰু ভিডিঅ' পাই যাব। এই ছিৰিজটো এইটো 8 নম্বৰ খণ্ড হয়, আৰু ভিডিঅ' আহি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল পালে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব, আৰু আজিৰ ভিডিঅ'টো ইমানেই।